হেল্ল' এভৰিৱান বিউটি টিপছ উইথ বিউটি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটা ভিডিঅ' লৈ। আজি ফেচ পেক মুখৰ লৈ অহা নাই, আজি আহিছোঁ হেয়াৰ কেয়াৰ, কেনেকৈ চুলিখিনি যতন ল'ব লাগে। ঠাণ্ডা দিনত চুলিৰ বতাহ লাগি আগটো ফাটে, ৰঙা পৰে, গতিকে চুলিখিনি স্মুথ হ'ব, মোলায়েম হ'ব আৰু কণ্ডিশ্যন ফ্ৰী হ'ব। আপোনালোকে কণ্ডিশ্যন চেম্পু নকৰাকৈ চেম্পু লগোৱা নিচিনা লাগিব। তাৰ কাৰণে মই এটা হেয়াৰ মাস্ক লৈ আনিছোঁ। তাকে আপোনালোকক দেখুৱাম ঘৰত থকা, বাৰীত থকা গছপাত, ফুল আৰু কি বস্তু লগাই পেলাই মই কেয়াৰটো বনাম আৰু লগাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু স্কিপ নকৰিব। চাওকচোন মই কি দেখুৱাব পাৰোঁ আপোনালোকক। এইখিনি পাতখিনি গছৰ পৰা আনি পেলাই ধুলোঁ, ছিঙি পেলাই ধুই পেলাই এইখন ফুটা চালনীখনতে থৈছোঁ। এইদৰে থৈছোঁ মানে অকণমান ধুই লৈছোঁ, পোক চোক থাকিব পাৰে নহয়, সেইকাৰণে ধুই পেলাই লগাম। তাৰ ৰসটোহে লগাব লাগিব, সেইকাৰণে অকণমান পানীটো যাব দিছোঁ। পানীও অকণমান লাগিব, একেবাৰে শুকানেতো লগাব নোৱাৰি। এতিয়া এইখিনি মই মিক্সিত পিচিম। এইটো মিক্সিৰ জাৰটোত ভৰাই দিছোঁ, অকল পাতেই দিছোঁ আৰু আপোনালোকে কিবা দিয়ে নেকি জনাবচোন। পাতখিনি ধুই দিছোঁ, ধুলে মানে পোক থকাৰ কাৰণে ধুলে মানে বিজলটো গুচি যাব নেকি? নহয়, পাতৰ ভিতৰৰ পৰাহে ওলাব ৰসটো, নহয় জানো? সেইটোহে লগাব লাগিব। ভাবিছোঁ ধুলে আকৌ কিবা হয় নেকি? একো নহয় ন। এইকেইডাল ধুই পেলাই এনেই ৰসটো যাবলৈ দিলোঁ। এইকেইডাল বহুত সৰু সৰু, চিঙোতে দেখুৱাইছিলোঁ। এতিয়া মানে মিহি চাওঁচোন কেনেকৈ ওলায়। মুখত লগাবলৈ কিন্তু হয়, ভালেই হয়। এয়া চাওক, বহুত কোমল দেই, ৰস আছে এইখিনি। এয়া চাওক, কিন্তু পাতলা এইখিনি চাওক ধুনীয়াকৈ ওলাইছে। এইখিনি মই মিক্সিটোত দি দিছোঁ, মিক্সি জাৰটোত। তাৰপাছত আৰু এইটো ছাইড উলিয়াবলৈ অকণমান মানে লাহে লাহে উলিয়াব লাগে আৰু। এইটো পাতলা যে বস্তুটো, সৰু, ডাঙৰটো মোৰ ঘৰত নাই। এনেকৈ কৰি পেলাই অলপ উলিয়াইছোঁ আৰু পিচি দিম নহয়, এনেকৈ দিলেই হ'ব, ইমান এটা হেৰি নালাগে দিয়ক। তাৰপাছতে আৰু এডাল এনেকৈ এই ছাইডকেইটা কাঁইট নিচিনা যে, সেইকেইটা কাটি পেলাই এইটো এটা ছাইড কাটি লওঁ। কাটাটো নেদেখুৱালেও হয়, মই দেখুৱাই দিছোঁ আৰু। আজি প্ৰথম এইটো লগাম, মানে আগত লগোৱা নাছিলোঁ। এনেই অন্য বস্তু লগাইছোঁ, কিন্তু এইটো লগোৱা নাই মই। এই জবা ফুলৰ পাতটো লগোৱা নাই, অন্য লগাওঁ আমলখি। এয়া ধুনীয়া ওলাইছে চব, যদিও সৰু। এইবিলাক কাটি থাকিলে মানে ভিডিঅ'টো যে দীঘল হৈ যায়। এই দুডাল আছে, এডাল মুখত লগাব লাগিব। দুডালেই দিলোঁ, হ'ব। মই এতিয়া পিচি আনো এইখিনি। এতিয়া মই মিক্সাৰটোত পিচি আনিলোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰ জুচখিনি। এয়া চাওক, একদম আঠা বহুত হ'ব। আমি গোটেইকেইটাই লগাব পাৰিম। বেটাও চুলিবিলাক বেয়া হৈছে, সদায় কৈ থাকে মামা মোক পিচি দিয়কচোন, লগাব। আৰু আমাৰ মানুহজনৰ বাৰু চুলিবোৰ আছে, হ'লেও অলপমান পাতলা হৈছে আৰু বয়স অনুযায়ী। কিন্তু লগাই নে নলগাই নাজানো দেই, সেইটো কথা। বাদ দিয়া আৰু, এতিয়ানো লগাই কি লাভ হ'ব। তুমি দেখোন আহিলাই মোলৈ, হ'ব, ধেৰ কথা কয়। তাৰপিছতে এতিয়া এইখিনি চব, ইয়াত আৰু কিবা কিবি দিব পাৰি।
হেল্ল', এতিয়া মোৰ হৈ গ'ল এই লগোৱা দেখিলে এই ধৰণে ওপৰত খোপা এটা বান্ধি থৈছোঁ পাঞ্জাবী নিচিনাকৈ এই ধৰণে লগাই গোল গোল কৰি পেলাই লগাটো দেখুৱালোৱে আপোনালোকক আৰু চুলিত লগাবলৈ আগদিনাই চেম্পু কৰি থ'ব লগালগ চেম্পু নকৰিব লগোৱাৰ পাছত আপোনালোকে অকণমান চেম্পু দি পেলাই ধুব কিন্তু চেম্পু নিদিলেও একো নাই নিদিলে এনেই ভাল নালাগে যে মূৰটো লেতেৰা লেতেৰা লাগি থাকে চুলিখিনি ফ্ৰী নহ'লে আমাৰ ভালো নালাগে গতিকে মই এতিয়া ৰ'দত ৰৈ আছোঁ আৰু বৰ ঠাণ্ডা বস্তুটো জবা ফুলৰ পাতৰ পিচাটো মানে বহুত ঠাণ্ডা হৈ যায় ঠাণ্ডা দিন যায় আজিকালি সেইকাৰণে মই অকণমান ৰ'দত ৰৈ আছোঁ ৰ'দটো পৰিলে মানে শুকাব খুব বেছি 40 মিনিট 1 ঘণ্টা আপোনালোকে থ'ব তাৰপাছত ধুই দিব চুলিত পটককৈ লাগো নাখায় মানে যিকোনো বস্তু ধৰক চুলিবোৰ পিছত জবা ফুলৰ ৰসটো খুব পিছল হয় আৰু পিছত মই আকৌ দেখুৱাম আমলখি আৰু আছে যিকোনো বস্তু লগাই পেলাই আপোনালোকক দেখুৱাম এতিয়া নামটো কৈ নিদিওঁ আৰু নাই লগালে দেখা পাব আপোনালোকে এই ধৰণে মোৰ ধৰণে খোপা এটা বান্ধি থ'ব থৈ পেলাই 1 ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি ধুব আৰু মই ধোৱাৰ পিছত আপোনালোকক লগ পাম এতিয়া চুলিখিনি মই শুকাবলৈ দিওঁ এতিয়া মই 1 ঘণ্টাৰ পাছত চুলিখিনি ধুলোঁ ধুই পেলাই এতিয়া শুকোৱাৰ পাছত খুব ধুনীয়া এটা শ্বাইনিং আহে চুলিখিনিৰ আৰু আপোনালোকে এইটো লগোৱাৰ পাছত 3 ধৰণৰ কাম কৰে চেম্পুৰ কাম কৰে কণ্ডিশ্যনাৰ কাম কৰে চুলিখিনি স্মুথ হয় আৰু ছফ্ট হয় ভাল হয় শ্বাইনিং এটা আহে গতিকে আপোনালোকে এই ধৰণে কৰিব বুলি মই আশা কৰিলোঁ সপ্তাহত মাত্ৰ আপুনি এদিন লগাব 15 দিনত 2 দিন লগাই পেলাই খুব বেছিকৈ ধোৱাৰ সময়ত অকণমান চেম্পু দি পেলাই ধুব বেছি পানী লাগে পাতবিলাক ওলাই থাকে অলপকৈ ওলাই থাকে চেম্পুতকৈ অলপমান বেছি টাইম ধুব লাগে গতিকে আপোনালোকে এই ধৰণে মোৰ ৰেমেডিটো কৰি পেলাই ইউজ কৰি পেলাই মোক জনাব বুলি মই আশা কৰিলোঁ আৰু আজিলৈ ইমানতে আহোঁ বাই বাই